নমস্কাৰ। তো মোৰ চেনেলটোৰ যোগেদি সকলোকে পোনপ্ৰথমে মই ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। তো মই আজি আপোনালোকক মানে আমাৰ মুৰ্গীবিলাক কিমান ডাঙৰ হ'ল আৰু কি মাহত ডাঙৰ হ'ল, কি মুৰ্গী আছে সেই বিষয়ে অলপ দেখাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব, স্কিপ নকৰিব। তো আৰু যদি কোনোবাই মোৰ চেনেলটো নতুনকৈ আহিছে তো ভিডিঅ'টো লাইক কৰি দিব, ভিডিঅ' ছাবস্ক্ৰাইব কৰিব আৰু ভাল লাগিলে শ্বেয়াৰ কৰিব। তো মই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, কণী এই যে আমাৰ টাৰ্কি আৰু লোকেল মুৰ্গী কণী আছে ইয়াত। তো কোনোবাক যদি লাগে, আমি আচলতে টাৰ্কি বিক্ৰী কৰি দিম, দুটা মতা টাৰ্কি। কোনোবাক যদি লাগে কমেণ্ট কৰি জনাব, আৰু লগতে মোৰ ডেছক্ৰিপশ্যনত হোৱাটছআপ নাম্বাৰ দি দিছোঁ, আপোনালোকে হোৱাটছআপ কৰিব পাৰিব যদি লাগে। আমাৰ টাৰ্কি 5টা আছে, এজনী মাইকী, বাকী 4টা মতা সেইকাৰণে। তো লগতে কদকনাথ মুৰ্গীও ৰাখিছোঁ। 6টা কদকনাথ আনিছিলোঁ, কিন্তু বেলেগহে আহিছে। 3টা বেলেগ আহিছে আৰু 3টা আহিছে কদকনাথ আহিছে 3টা, কিন্তু তাৰে এটা মৰিছে আৰু 2টা আছে। আৰু লগতে চীনা মুৰ্গীও ৰাখিছোঁ। তো একেলগে ৰাখিছোঁ গোটেইবিলাক মুৰ্গী। কিন্তু এটা কথা, আমাৰ এতিয়া যিবিলাক মুৰ্গী আনিছিলোঁ বহুত কমকৈ, মানে লাহে লাহে ডাঙৰ হৈছে ঠাণ্ডাৰ কাৰণে। দানা যিমান খাব লাগিছিল তাতকৈ ডাবল দানা খাইছে, সেইকাৰণে ঠাণ্ডাৰ কাৰণে। আমি ঠাণ্ডাত আনিছোঁ সেইকাৰণে এনে হ'ল, নহ'লে গৰমত বহুত সোনকালে ডাঙৰ হয়। আমাৰ এতিয়া মোটামুটি আধা কেজি হ'ল। আগৰ মতে হ'লে মোটামুটি 800-900 গ্ৰাম হ'লে। তো আপোনালোকে যদি কোনোবাই মুৰ্গী পুহিব বিচাৰে গৰম দিনত আনিব, তো সোনকালে ডাঙৰ হ'ব। দানাও ইমান নাখাব। আৰু ফাৰ্মখন হ'ল এইখনে, আমি ইয়াতে সকলোবিলাক মুৰ্গী ৰাখোঁ। তেনেকৈ দানা দিছোঁ খাব, দানা খাই আছে এইবিলাক। ইয়াত আমাৰ মুৰ্গী 150 আছে অল গোটেই মিলি, টাৰ্কি, চীনা, কদকনাথ আৰু লোকেল। তো এনেকৈয়ে ৰাখোঁ আমি। তো আকৌ এবাৰ কৈছোঁ, মই টাৰ্কি যদি কোনোবাক মতা টাৰ্কি লাগে তো কমেণ্ট কৰি জনাব, হোৱাটছআপ কৰিব, 2টা বিক্ৰী কৰি দিম। 4.5 কিলোকৈ হৈছে। আৰু বৰ্তমান আমি দানা খুৱাই আছোঁ গ্ৰ'ৱাৰ দানাটোৱে দি আছোঁ। এনেকৈ ৰাখিছোঁ, চাৰিওফালে বাউণ্ডাৰী দিছোঁ। এনেকৈ খেলি থাকে। তো আৰু আমাৰ এইজনী হ'ল মাইকী টাৰ্কি। এই আমাক বহুত কণী দিলে, 13 কণী দি আছে। তো মোটামুটি কণী দি আমাক 3000 টকামান দিলে। তো আপোনালোকে যদি কণী লাগে, কণীও আছে আমাৰ বৰ্তমান। তো ভিডিঅ'টো যদি আপোনালোকক ভাল পায় তেনেহ'লে নিশ্চয় শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে, ধন্যবাদ।